মহান আৰু জ্ঞানী ব্যক্তিৰ পৰা কোৱা শুনিছোঁ, মানুহৰ মুখ বন্ধ কৰাতকৈ নিজৰ কাণ বন্ধ কৰক, জীৱনটো ভালে যাব। আসসালামু আলাইকুম, নমস্কাৰ। নুৰ জাইকান ব্লগছৰ আন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহাগৰ মাহ, কঁঠালৰ ছিজন এতিয়া লাহে লাহে ষ্টাৰ্ট হ'ব। কঁঠালৰ মুচি ওলাইছে। আজি কঁঠালৰ ৰেচিপি এটা আপোনালোকৰ মাজলৈ আনিলোঁ। এনেদৰে কঁঠালটো কাটিলোঁ, কাটাৰ পাছত এটা আমি মছলা ৰেডি কৰি লওঁ আহক। এনেদৰে ডাঙৰ ইলাচি, সৰু ইলাচি, দালচেনি, ফুল, জাবিত্ৰী আৰু এনেদৰে দিলোঁ। দি পেলাই অলপ ভাজিলোঁ। কাষতে মা পুৰি বনাই আছিলে। পিছত এনেদৰে এয়া কঁঠালটো কাটিবৰ কাৰণে চুৰিখনত অকণমান তেল ঘঁহি ল'লোঁ। তাৰপাছত হাততো কঁঠাল কাটিলে হাতত তেল ঘঁহি ল'ব, হাততো বৰ বেয়াকৈ লাগি যায়। তো এনেদৰে কাটিলোঁ, কঁঠালখিনি পিচ কৰি পেলাই কাটি পেলাই এনেদৰে বইল কৰিবৰ কাৰণে দিলোঁ। অকণমান নিমখ দি পেলাই এটা হুইচেল আহিব দিছিলোঁ, তথাপিতো সিজিয়ে গ'ল বাৰু। তাৰপিছত এনেদৰে দুটা পিঁয়াজ আৰু দুটা বিলাহী এনেদৰে দিলোঁ, কাটিলোঁ। কাটাৰ পাছত এনেদৰে আদা নহৰুখিনি এনেদৰে গোটা ৰাখিলোঁ। ৰাখি পেলাই পিঁয়াজ আৰু বিলাহীৰ লগত ফ্ৰাই হ'বলৈ দিলোঁ। অকণমান নিমখ দিলোঁ সোনকালে সিজিবৰ কাৰণে। তাৰপিছত মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম, পেষ্ট এটা বনাম। পেষ্টটোৰ জৰিয়তে বনাম। তাৰপিছত এনেদৰে কাজু আছিলে, অকণমান কাজু আছিলে, বাদাম আছিলে, এলমণ্ড আছিলে। এইখিনি পেষ্টটো হোৱাৰ পিছত অকণমান সেইখিনি তেলতে আকৌ তোমাৰ পাঁচফোৰণ দি পেলাই এনেদৰে পেষ্টটো দিলোঁ। আদা দিলোঁ, হালধি দিলোঁ, জলকীয়া গুড়ি দিলোঁ, মছলাখিনি যে বনাইছিলোঁ সেই মছলাৰ পেষ্টটো দিলোঁ আৰু এনেদৰে বইল কৰা হেৰিখিনি দি দিলোঁ, কঁঠালখিনি দি দিলোঁ। ওপৰত লাষ্টত কচুৰি মিঠি অকণমান দি দিলোঁ। এয়া এটা হাঁহৰ কণী বইল কৰি লৈছিলোঁ। এয়া মোৰ আজি দুপৰীয়াৰ প্লেটখন এনেদৰে সজাই পৰাই ল'লোঁ। এনেকৈ সজাই পৰাই খাই ভাল লাগে, বেয়া বস্তুও ভাল লাগে। সজাই খাবলৈ বহুত টেষ্টি আছিলে। চেনেলটো যিহেতু মই আকৌ ষ্টাৰ্ট কৰিছোঁ, সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ ফেচবুকৰ পেজটো ফ'ল' কৰিব। ধন্যবাদ।